বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত নতুনকৈ অৱসৰ হ'ব লগা কৰ্মচাৰীসকলৰ বাবে এটা যেটো হেহতিয়া সুখবৰ আহিছিলে সেই খবৰটোৰ বিষয়ে জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ গ্ৰেচুইটিক লৈ হেহতিয়াকৈ এটা সুখবৰ আহিছে বন্ধুসকল ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ গ্ৰেচুইটি 25 লাখলৈ বৃদ্ধি হৈছে বুলি হেহতিয়া খবৰত প্ৰকাশ হৈছে এই সময়ত যিসকল কৰ্মচাৰীয়ে নতুনকৈ অৱসৰ ল'ব তেওঁলোকৰ বাবে এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম আৰু এইখিনি আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অকনমান সময় উলিয়াই চেনেলটোৰ আন ভিডিঅ'সমূহটো এবাৰ চকু ফুৰাব যদি ইনফৰমেশ্যনসমূহ ভাল লগা বুলি অনুভৱ কৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব আৰু আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল এতিয়া আহিছো হেহতিয়াকৈ যেটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে যে কৰ্মচাৰীসকলৰ গ্ৰেচুইটি 25 লাখলৈ বৃদ্ধি হৈছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি 2025 চনৰ গ্ৰেচুইটি পৰিশোধৰ নিয়মসমূহ কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিছে যে কেৱল CCS Pensions Rules 2021 বা CCS Payment Gratuity Under NPS Rules 2021 ৰ অধীনত থকা নিয়মিত কেন্দ্ৰীয় অসামৰিক কৰ্মচাৰী সকলেহে সৰ্বাধিক 25 লাখ টকাৰ গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যিসকল অসামৰিক কৰ্মচাৰী তেওঁলোকেহে এই 25 লাখ টকাৰ গ্ৰেচুইটিৰ বাবে যোগ্য হ'ব বুলি উল্লেখ কৰিছে এই সীমা পাব্লিক সেক্টৰ ইউনিটৰ কৰ্মচাৰী বেংক কৰ্মচাৰী RBI কৰ্মচাৰী বিশ্ববিদ্যালয় স্বায়ত্তশাসিত সংস্থা বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কেন্দ্ৰীয় চৰকাৰে গ্ৰেচুইটি পৰিশোধ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ জাৰি কৰিছে ডিপাৰ্টমেণ্ট অফ পেনশ্যন এণ্ড পেনশ্যনাৰ্ছ ৱেলফেয়াৰে এটা আদেশৰ জৰিয়তে স্পষ্ট কৰিছে যে কেৱল Central Civil Service Pensions Rules 2021 বা Central Civil Services Payment of Gratuity Under National Pension System Rules 2021 ৰ অধীনত থকা কেন্দ্ৰীয় চৰকাৰী অসামৰিক কৰ্মচাৰীসকলে সৰ্বাধিক 25 লাখ টকাৰ গ্ৰেচুইটি লাভ কৰিব চৰকাৰী কৰ্মচাৰীৰ বাবে গ্ৰেচুইটিৰ সীমা 20 লাখ টকাৰ পৰা 25 লাখ টকালৈ বৃদ্ধি কৰা হৈছে কেন্দ্ৰই যোৱা 30 মে তাৰিখে এটা অধিসূচনা জাৰি কৰি কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ গ্ৰেচুইটিৰ সীমা 20 লাখ টকাৰ পৰা 25 লাখ টকালৈ বৃদ্ধি কৰিছে যি জানুৱাৰী 1 তাৰিখ অৰ্থাৎ 2024 চনৰ জানুৱাৰী 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ ডিয়াৰনেছ এলাউন্স মৌলিক দৰমহাৰ 50%ত উপনীত হোৱাৰ পাছতেই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে আৰু কোন কৰ্মচাৰীয়ে এই নতুন যেটো 20 লাখৰ পৰা 25 লাখৰ আওতালৈ নপৰিব তেওঁলোকৰ কথাও স্পষ্টকৈ উল্লেখ কৰিছে আৰু কোন পৰিব সেইটো উল্লেখ কৰিছে বন্ধুসকল এটা নতুন ইনফৰমেশ্যন পালো গ্ৰেচুইটিক লৈ আৰু আপোনালোকৰ সহায় হওক বুলি এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিলো যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰি দিব বুলি আশা ৰাখিলো